ছয় জনগোষ্ঠীৰ জনজাতিকৰণ আমি সকলোৱে বিচাৰোঁ যে পূৰ্বৰ জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ তেওঁলোকৰ কোনো অসুবিধা নোহোৱাকৈ প্ৰত্যেকটো জনগোষ্ঠীয়ে তেওঁলোকৰ অধিকাৰসমূহ পাওক আৰু সেই দিশেৰে অসমৰ মন্ত্ৰীসভাৰ গোটটোৱে এটা প্ৰতিবেদন এছেম্বলিত দাখিল কৰিছে আৰু সেই এছেম্বলিৰ প্ৰতিবেদন কেন্দ্ৰ চৰকাৰলৈকে যাব আৰু বিভিন্ন পৰ্যায়ত আলোচনা হ'ব আৰু এই আলোচনাৰ সময়ত প্ৰত্যেক জনগোষ্ঠীয়ে নিজৰ মনৰ কথাখিনি ক'ব পাৰিব। গতিকে মই ভাবোঁ যে অসমৰ এটা বহুদিনীয়া সমস্যাৰ এটা সমাধান সূত্ৰৰ পথেৰে আগবাঢ়িছে আৰু মই সকলোৰে পৰা এই আশা ৰাখোঁ যে আমি সকলোৱে মিলি এই সমস্যাটোৰ সমাধান কৰিব পাৰিম, য'ত পূৰ্বৰ জনগোষ্ঠীৰো কোনো শংকা নাথাকিব আৰু নতুনকৈ হ'বলগীয়া জনগোষ্ঠীসমূহেও তেওঁলোকৰ অধিকাৰসমূহ পাব। আপোনালোকৰ পূৰ্বৰ মিত্ৰ দল UPPLে ইতিমধ্যে কংগ্ৰেছৰ সৈতে মিত্ৰতা কৰিবলৈ এটা কথা ওলাইছে। সকলো ৰাজনৈতিক দলৰ নিজৰ নিজৰ অধিকাৰ আছে কাৰ লগত কি মিত্ৰতা কৰে, কিন্তু আমাৰ স্পষ্ট কথা যে আজি আমি NDA হিচাপে যিটো মিত্ৰ দল হিচাপে কাম কৰি আছোঁ সেই কামখিনি আমি আগবঢ়াই লৈ গৈ আছোঁ। সকলো ৰাজনৈতিক দলৰ সময়ে সময়ে নিজৰ সিদ্ধান্ত লোৱাৰ অধিকাৰ আছে, তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত ল'ব।